প্ৰতিবাদী সভাবিলাক কৰি আছে বা প্ৰতিবাদী শোভাযাত্ৰাবিলাক কৰি আছে। তো বহুত জেগাত আমি তেনেকৈ ড্ৰাগছ সেৱন কৰা ল'ৰাবিলাককো ধৰিছোঁ পাইছোঁ, আমাৰ গাঁওৰক্ষী বাহিনীবিলাকে কৰি আছে। তো এই বৰমেচাই গাঁওৰক্ষী বাহিনীৰ উদ্যোগত বৰমেচাই ৰাইজৰ সহযোগত বৰমেচাই গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আমি সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। এটাই লক্ষ্য যে আমাৰ গাঁও অঞ্চলৰ অন্তৰ্গত যিসমূহ গাঁও আছে এই গাঁওসমূহত যিসমূহ আমাৰ অবৈধ প্ৰচলন যেনে মাদক দ্ৰব্য ড্ৰাগছ কানি এইবোৰ অবাধে প্ৰচলিত হৈ আছে, এইবোৰ আমি নিশকতীয়াভাৱে শেষ কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু অনাগত দিনত আমি এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে যদি এই অঞ্চলত কোনোবা মাদক দ্ৰব্য বিক্ৰী থকা ব্যক্তিয়ে এই অঞ্চলত বিকিবলৈ আহে তেখেতলোকক কিন্তু কেৱল মাৰপিট কৰাই নহয়, সিহঁতক উলংঘ কৰি পঠাই দিম, এই কথা কিন্তু স্পষ্ট। আৰু দ্বিতীয় কথা, যিসকল ব্যক্তি ইয়াত মাদক দ্ৰব্য সেৱন কৰি আছে সেই সেৱন কৰি থকা ব্যক্তিসকলে ইয়াৰ পিছৰ যিখন মিটিং হ'ব এই মিটিংখনত কিন্তু তেখেতলোকে নিজেই আয়োজন কৰিব লাগিব। গতিকে যিসকলে মাদক দ্ৰব্য কানি ড্ৰাগছ ভাং খাই আছে এইসকলক সকীয়াই দিছোঁ, ইতিমধ্যেই এই মিটিংখনৰ পৰা মাদক দ্ৰব্য খোৱা মদ ভাং কানি খোৱা অন্যথা কিন্তু তোমালোকে নিজেই আহি এই মিটিং অনুষ্ঠিত কৰিব লাগিব। এই কথা কিন্তু কেতিয়া VDP বাহিনী আমাৰ মৰাণ ছাত্ৰ সন্থা গৈ কেতিয়া আপোনাৰ ওচৰত ওলাবগৈ এই কথা কিন্তু আপুনি ক'ব নোৱাৰিব। গতিকে সময় থাকোঁতেই আহ্বান কৰিছোঁ, সময় থাকোঁতে আপোনাক সকীয়াই দিছোঁ, অতি সোনকালে মাদক দ্ৰব্য অন্যথা কিন্তু মিটিং আয়োজন কৰিব লাগিব, এই কথা কিন্তু স্পষ্ট। বাইদেউ, আপুনি বিভিন্ন ঠাইত এনেকুৱা সজাগতা সভালৈ গৈছে, ড্ৰাগছ বিৰোধী অভিযান বা যিকোনো মাদক দ্ৰব্যৰ ওপৰত, আপুনি কি ক'ব? বৰ্তমান মই ডুমডুমা বাগজান কাকপথাৰ ফিলবাৰী আৰু টঙনা গাঁও আৰক্ষী বাহিনীৰ চক্ৰসংগঠক হিচাপে দায়িত্বত আছোঁ। আৰু বিভিন্ন ধৰণৰ গাঁও অঞ্চলবিলাকত বা বাগান অঞ্চলবিলাকত মই এনেকুৱা ধৰণৰ সজাগতা সভাবিলাকত গৈ আছোঁ। ৰাইজৰ সহযোগ আছে, বিভিন্ন দল সংগঠনৰ সহযোগটো আছে আৰু কিছু পৰিমাণে আমি সফলো হৈছোঁ বুলি ভাবিছোঁ। আৰু বহুত জেগাত আমাৰ বিভিন্ন ধৰণৰ উদ্যোগো লৈ আছে, যেনেধৰণে আপোনাৰ প্ৰতিবাদী সভাবিলাক কৰি আছে বা প্ৰতিবাদী শোভাযাত্ৰাবিলাক কৰি আছে। তো বহুত জেগাত আমি তেনেকৈ ড্ৰাগছ সেৱন কৰা ল'ৰাবিলাককো ধৰিছোঁ পাইছোঁ, আমাৰ গাঁওৰক্ষী বাহিনীবিলাকে কৰি আছে। তো এইখিনি ক্ষেত্ৰত কিছু আমি সফল হৈছোঁ বুলি আজিৰ তাৰিখত ক'ব পাৰোঁ। আৰু এই যে মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত বৰমেচাই গাঁৱতেই প্ৰথম অভিযান আৰম্ভ হৈছিল মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত, আৰু আজি অব্যাহত ৰাখিছে। তথাপিতো নিবাৰণৰ ক্ষেত্ৰত আপোনালোকে জানিছে, আপোনালোকৰ অভিজ্ঞতা আছে। ধৰ্মীয় ক্ষেত্ৰত ধৰ্মীয় কথা কিছুমান আলাপ আলোচনা কৰিব লাগিব তেওঁলোকৰ লগত। আমি লাষ্টত বাইকখন লৈ লওঁ, কিন্তু সেই বাইকখনৰ জেগাত আমি গীটাৰ এখন কিয় তাৰ হাতত তুলি দিব নোৱাৰোঁ? ফুটবল এটা আমি কিয় তুলি দিব নোৱাৰোঁ? বেডমিণ্টন এযোৰ কিয় উঠাই দিব নোৱাৰোঁ আমি? কাৰণ এইবিলাক বস্তুৱে কি কৰিব, ভৱিষ্যত নিৰূপণ কৰিব, ক'ৰবাত কিবা এটা বিপদতেই পেলাব আৰু কি কৰিব, পথভ্ৰষ্ট কৰিব। গতিকে আমাক লাগে কোৱালিটি। গতিকে অভিভাৱকসকলক এইটো অনুৰোধ জনাওক, আপোনালোকে যদি কোনোবাই যদি বাইক এখন বিচাৰে, স্কুটি এখন যিমান গৰাকী পাৰে, আপুনি তাক এনেকুৱা ধৰণে কথাখিনি বুজাব যাতে সি এখন গীটাৰ কিনিম বুলি কয়, এখন হাৰমনিয়াম কিনিম বুলি কয়, এটা ফুটবল কিনিম বুলি কয়, এযোৰ বেডমিণ্টন লাগে মা বুলি কয়। এনেকুৱা এটা পৰিৱেশ আমি আমাৰ ঘৰখনে সৃষ্টি কৰিব লাগিব। কোনো দল সংগঠনে গৈ পেলাই আমাৰ ঘৰত আমাৰ ল'ৰা ছোৱালীকেইটাক মগজত সেই কথাখিনি সুমিয়াই দিব নোৱাৰে। আমি অভিভাৱকসকলে আমাৰ সন্তানক সেই কথাখিনি আমাৰ ল'ৰা ছোৱালীখিনিৰ মগজত আমি সুমিয়াই দিব লাগিব। বিভিন্ন ধৰণে এতিয়া ভিডিঅ'বিলাকত সৰু সৰু ল'ৰা ছোৱালীবিলাক গান গাই, খেল খেলি, কিবা কিবি কৰি আপোনালোকৰ ভাল কাম কৰি যেনেকৈ ভাইৰেল হৈছে, সেই ভিডিঅ'বিলাক আমি ল'ৰা ছোৱালীক নিজে দেখাব লাগিব। চাচোন চা, ই ইমান ভাল কৰিছে, চা তইও চেষ্টা কৰিছোন, এনেকুৱা কৰিছোন, ভাইৰেল কবি নেকি, এনেকুৱা ধৰণৰ আমি অপৰচুনিটিবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকক দিব পাৰিব লাগিব। আৰু যাতে সিহঁতি আবদ্ধ হৈ থাকে, গীটাৰখন লৈ আবদ্ধ হৈ থাকে, সেই যে বাইকখন লৈ স্কুটিখন লৈ গৈ সেই তিনিআলিত লগৰটোৰ লগত আড্ডা মৰাতকৈ, আপোনাৰ পৰা তেল ভৰাবলৈ 200 টকা জুই জবস্তি লৈ যোৱাতকৈ যাতে সি কি হয়, গীটাৰখন লৈ পেলাই ঘৰত অকণমান কিবা এটা গান গুণগুণাই সি সময় অতিবাহিত কৰিব পাৰে। আজি আমি ভাবোঁ বুলি নহয়, সমাজত বেয়াকৈ শিপাইছে কি ড্ৰাগছটো। এই ড্ৰাগছটো তাৰমানে তাৰ হেৰিটো বহুত ভয়াৱহতা, তাৰ কাৰুকাৰ্য, তাৰ ড্ৰাগছৰ যিটো এক্টিভিটি, এইবিলাক দেখিলে ভয় লগা কাণ্ড। মানুহক বুজাব নোৱাৰি, শিকাব নোৱাৰি, কোনো পৰ্যায়ত তাক সৈমান কৰাবলৈ টান।
গতিকে সেই বস্তুটো সৰুৰ পৰাই যাতে শেষ কৰিব পাৰি, সেই আৰম্ভণি কৰাৰ সময়তে তাক যদি অলপ মানে গুৰুত্ব দি তেওঁক মানে এটা বিপৰীত দিশত লৈ যাব পৰা যায়, তেতিয়া নিশ্চয় উঠি অহা প্ৰজন্মৰ কাৰণে আৰু অলপ ভাললৈ আহিবগৈ বুলি ভাবোঁ। আৰু মাজতে এটা চাম দেখা গৈছে যে যথেষ্ট ড্ৰাগছৰ আসক্তি হৈ গ'ল, কিন্তু বৰ্তমান এই বিষয়ে সকলোৱে সজাগতা হওঁতে কিছু পৰিমাণৰ আগতকৈ অলপ ভাললৈ আহিছে বুলি মই অনুমান কৰিছোঁ। আমি যিখিনি মাতৃক কৈছোঁ মই আৰু ইয়াত ইমান গণ্যমান্য ব্যক্তিসকলক কৈছোঁ, এইবাৰ পৰা যদি ইয়াত মিটিং হয়, মাদক দ্ৰব্য বিৰোধী বা তেনেকুৱা ধৰণৰ মিটিং হয়, তেতিয়াহ'লে এইবাৰ কিন্তু যিসকলে ইয়াত মাদক দ্ৰব্য আনিছিল তেখেতসকলে ইয়াত নেতৃত্ব ল'ব লাগিব আৰু তেখেতসকলে প্ৰত্যেকজনে উপস্থিত থাকিব লাগিব। ইয়াত কোনেও আমি অৰ্গেনাইজ নকৰোঁ, না ইয়াত চকী থাকিব আমাৰ, না ইয়াত পানী বটল থাকিব, না মানে কোনে নাথাকে। আমন্ত্ৰণ তেওঁলোকে জনাব, সজাগতা সভা তেওঁলোকে পাতিব, কৰিবই লাগিব। যদি নকৰে তেতিয়াহ'লে আমি আমাৰ যিটো ব্যৱস্থা আছে, সামাজিকভাৱে আমি যেনেধৰণে বসবাস কৰি আছোঁ সেই ব্যৱস্থাখিনি আমি আগবাঢ়ি যাব লাগিব। আজিৰ তাৰিখত কি হ'ল, তেনেকুৱা ব্যক্তিসকলক মানে কি হ'ল, তাহাঁতক ভাল কাউন্সিলিং জৰুৰী আছে, আৰু সেই কাউন্সিলিংটো পাব একমাত্ৰ ৰিহেব চেণ্টাৰ, আৰু এটা তাৰ স্পেচিয়েল প্ৰগ্ৰেম আছে, সেই স্পেচিয়েল প্ৰগ্ৰেমটোৰ ভিতৰতহে পাব, আৰু তেতিয়াহে তেখেতে নিজক চিনি পাব। আচলতে আজিৰ দিনত আমি বেলেগক চাবৰ কাৰণে বা বেলেগৰ হিংসা দেখিবৰ কাৰণে, বেলেগৰ দুৰ্বলতাটো চাই থাকিবৰ কাৰণে আমি আচলতে শিকিব নালাগে। আমি শিকিব লাগে কি, আমি নিজৰ বস্তুটো নিজে কেনেকৈ চাওঁ, মই নিজক কেতিয়া আৱিষ্কাৰ কৰিব পাৰিম, মই